কেৰাহী গৰম হৈ গ'ল। এতিয়া তাত তেল দি দিম। প্ৰথমতে গাহৰি মাংসখিনি বনাই লওঁ। তাৰপিছত ছাগলী মাংস যিহেতু কম মোৰ বাবেহে, সেইকাৰণে মই লাহে লাহে বনাম। ফাৰ্ষ্ট টাইম ছাগলী মাংসখিনি অকণমান সোনকালে বনাব লাগিছিল। ল'ৰাটো শুলে। ল'ৰা শুলে যদি সাৰ পাই উপায় নাই আৰু গাহৰি মাংস ভাজি দিম। সিও নাখায়, একচুৱেলি ল'ৰায়ো নাখায় গাহৰি মাংস, বেয়া পায়। সেইকাৰণে ল'ৰালৈকে মোলৈকে অকণমান গাহৰি মাংস লৈ আহিছোঁ। গাহৰি মাংস বহুত কম, 100 টকাৰ আনিছোঁ। মই অকলেহে খোৱা, সেইকাৰণে তেল দি দিলোঁ কেৰাহীত। তেল গৰম হোৱা নাই। ভিডিঅ'টো কিমান দূৰ ভাল হয় নাজানো। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
পিঁয়াজ 3টা কাটিছিলোঁ, তাৰ বাবে অলপ ছাগলী মাংসৰ কাৰণে থৈ দিওঁ, অলপ গাহৰি মাংসত দি দিওঁ। 2বাৰ 3বাৰ কটাতকৈ এবাৰতে একেলগে কাটি ল'লোঁ। বেছি পিঁয়াজ দিলেও বহুত মিঠা হয়, মানে কম পিঁয়াজ দিছোঁ। আদা নহৰু দি লওঁ। পিঁয়াজ আৰু আদা নহৰু দিয়া হয়। ইয়াৰ পিছত দিম হালধি, হালধি সৰহকৈ পৰি গ'ল অলপ, আৰু এতিয়া ইয়াত দিম মিট মছলা, চানৰাইজৰ মিট মছলা অলপ, তাৰপাছত দিম চিকেন মছলা, তাৰপাছত দিম গৰম মছলা, তাৰপিছত কাশ্মীৰী গুড়ি, কাশ্মীৰী নহয় লাল মিৰ্চ অলপ, আৰু শেষত ধনিয়া আৰু জালুক দি দিম। এতিয়া ধনিয়া দিছোঁ আৰু অলপ জালুক দি দিম। জালুক সৰহকৈ দিওঁ, মানুহজনে যিহেতু জালুক খায় এনে জালুক দি দিওঁ। এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম।